হেল্ল' বন্ধু বান্ধৱীসকল, আমি এখন শ্বৰ্ট ফিল্মৰ লোকেশ্যন বিচাৰি আহিছোঁ। ইয়াতে মানে ৰাণীৰ হয়, ৰাণী বহুত দূৰত। আৰু লোকেশ্যনটো চাওকচোন আপোনালোকে, ভাল লাগিছেনে? মৰমে কোনোৱাই শ্বৰ্ট ফিল্মখনৰ আমি ইয়াতে শ্বৰ্ট ফিল্ম কৰিম বুলি ভাবিছোঁ। লোকেশ্যনটো বিচাৰি আহিলোঁ। বাইদেউ এজনীক সুধিলোঁ, এই বাইদেউজনী ইয়াতে ঝাৰু মাৰি আছে। আৰু বাইদেউজনী ক'লে কি আগত পিনে এখন স্কুল আছে, সেইখন স্কুলত আমি চাবলৈ গৈ আছোঁ আৰু আপোনালোকক দেখাই আছোঁ স্কুলখন কেনেকুৱা হয়। মৰমে কোনোৱা শ্বৰ্ট ফিল্মখনৰ মানে লোকেশ্যনটো আপোনালোকে জনাই দিব আমাক। বাইদেউজনীক সুধি আছোঁ আমি, বাইদেউজনী কাম কৰি আছে ইয়াতে। ৰাণী কি জেগা হয় ইয়াতে? জয়পুৰত আহিছোঁ। বাইদেউজনীক লগ পালোঁ, ভাল লাগিল। আৰু বাইদেউজনীক আমি সুধিলোঁ যে ইয়াতে যন্ত্ৰটো আমি শ্বুটিং হৈ গ'ল, এখন শ্বৰ্ট ফিল্মৰ শ্বুটিং ল'বলৈ মানে লোকেশ্যন বিচাৰি আহিছোঁ। সেইখন হৈছে মৰমে কোনোৱাই। কিন্তু বাইদেউজনীক সুধিলোঁ ইয়াতে স্কুল আছে না? বাইদেউ আছে ন? কোনপিনে যাব লাগিব আমি? হয়, গ'লে পাম ন? বাইদেউজনী ঘৰটো ইয়াতে ওচৰতে হয়। আমি ইয়াতে ঝাৰু মাৰি থকা দেখা পালোঁ, তাতে বাইদেউজনীক সুধিলোঁ আৰু আগলৈ গৈ আছোঁ, আপোনালোকে দেখা পাব। আমি যাবলৈ ওলাইছোঁ, আগপিনে চাই থাকক আপোনালোকে। আৰু লোকেশ্যনটো চাওক, মানে ভিতৰৰ জেগা হয়, বহুত ভাল লাগিছে, কিন্তু বহুত বেছি ভাল লাগিছে, কিবা এটা ভাল লাগিছে। এইখনে হ'ল স্কুলখন, ইমান সুন্দৰ স্কুল, চাওকচোন। তহঁতৰ কেনেকুৱা লাগিছে স্কুলখন? যন্ত্ৰা আশা কৰিছোঁ, যন্ত্ৰাটো আপোনালোকে চালে বোধহয়, আশা কৰোঁ যন্ত্ৰা মৰম দিব। আৰু এইখনতো মৰমে কোনোৱাই সৰস্বতী ছবিখন আহি আছে আমাৰ। আৰু চাওক, এইখনেই হ'ব স্কুলখন, মৰমে কোনোৱাই। লোকেশ্যন বঢ়িয়া হৈছে। কি হৈছে কৈ দিয়া অলপমান, কেনেকুৱা লাগিছে স্কুলখন? স্কুলখন মানে আমি পচন্দ হৈছে, বহুত দূৰৰ পৰা আহিছোঁ। আহি চালোঁ ক'ত মানে লোকেশ্যন ভাল হ'ব, আহি কিনে ইয়াত পচন্দ হৈছে আৰু হৈও গ'ল, ভাল লাগিছে। ইয়াতে হ'ব নতুন চিনেমাখনত। নেক্সট চিনেমাখন যে নামটো কি আছিল? মৰমে কোনোৱাই আহি আছে, ইয়াত শ্বুটিং হ'ব। শ্বুটিং মানে বেছি নহয়, 2টা শ্বট হ'ব আমাৰ ইয়াতে। স্কুলৰ শ্বট 2টা আছে, বাকী আমি সিটো পিনে কৰিম, আগৰ পিনে। তো চাব আপোনালোকে।